ইয়াত আমাক দিছে আয়তৰ বাগিচাৰ কালি 125 বৰ্গমিটাৰ আৰু কৈছে প্ৰস্থ 5 মিটাৰ। তেন্তে ইয়াৰ দিশ কিমান হ'ব সুধিছে। আমি তিনিটা প্ৰকাৰে উলিয়াব পাৰোঁ। একেবাৰে সহজ পদ্ধতি হ'ল আমি কি কৰিম, দিশ উলিয়াব দিয়ে তেন্তে যিটো কালি মান সেই কালি মানটো আমি ওপৰত লিখিম আৰু যিটো প্ৰস্থৰ মানটো আমি তলত লিখিম। হ'ব, তেতিয়া আমাৰ এনচাৰটো খুব সোনকালে ওলাব। এতিয়া আমাৰ কালি মান কিমান দিয়া আছে? কালি মান দিয়া আছে 125 আৰু প্ৰস্থ দিছে 5। এতিয়া যদি হৰণ যায় তেন্তে কিমান যাব? 5 12 গ'ল, 2 থাকিল, হয় 25 হ'ল। 5 5 গুণ 25, গতিকে এনচাৰটো কিমান পালোঁ? 25। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? 25টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। যদি আপোনাক প্ৰস্থ উলিয়াব দিয়ে দীঘৰ মান দিয়া থাকে, তেতিয়াহ'লে প্ৰস্থ ঠাই প্ৰস্থটো নিলিখি আমি ইয়াত দিশ লিখি দিম আৰু দীঘৰ যিটো মান সেইটো আমি ইয়াত ল'ম আৰু দীঘৰ মানটো আমি কালি মানটো যেতিয়া হৰণ কৰিম তেতিয়া আমি প্ৰস্থৰ মানটো পাই যাম। ঠিক আছে, অংক দিয়া আছে আৰু 4টা অপশ্যন দিছে। ইয়াৰ শুদ্ধ উত্তৰটো উলিয়াব লাগে। দিয়া আছে 26 - 48 - 48 × 36 এইটো মান দিছে। ইয়াত চাওক মাজত যোগ চিন আছে, এইটো আমি দুটা ভাগত আমি ভগাই ল'ম, এটা এইটো এটা এইটো। ইয়াত যদি আপোনালোকে চাই 26 পূৰণ চিন দিছে, তাৰপিছত -48 দিছে, তাৰপিছত আকৌ প্লাছ দিছে, প্লাছ দি আকৌ -48 দিছে, দি ইনটু দি আকৌ -36 দিছে। হ'ল। এতিয়া এই লাইনটো আৰু এই লাইনটোত 48 দুইটা জেগাতে আছে, ইয়াতো 48 আছে, ইয়াতো 48 আছে, গতিকে আমি -48টো কমন ল'ম। হ'ল। এতিয়া এই লাইনটোত কি বাকী ৰৈছে? অনলি 26 বহালোঁ। মাজত কি চিন আছিল? যোগ চিন বহাওঁ। এইফালে কি ৰৈছিল এই লাইনটোত? অনলি -36 আমি বহালোঁ। ঠিক আছে, এতিয়া -48টো কমন আছে, হয়, বেকেট আছে মানে কি পূৰণ। এতিয়া চাব প্লাছে মাইনাছে মাইনাছ, ডাঙৰটো আগত আছে মাইনাছ, গতিকে আমি মাইনাছডাল দিব লাগিব। এতিয়া যিহেতু -36ৰ পৰা যেতিয়া আমি 26 বাদ দিম আমাৰ থাকিব 10। এতিয়া মাইনাছ যদি পূৰণ কৰোঁ কি হ'ব? প্লাছ হ'ব, গতিকে দিয়াৰ কোনো প্ৰয়োজন নাই। অৰ্থাৎ 48ৰ লগত যেতিয়া আমি 10টো পূৰণ কৰিম আমি কিমান পাম? 480, গতিকে এনচাৰটো কিমান হ'ব? 480। শুদ্ধ উত্তৰটো কোনটো হ'ব? অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, ইয়াত দিছে হৰিয়ে যদি অসমীয়া আৰু ইংৰাজী বিষয়ত মুঠ 170 নম্বৰ পায় আৰু নম্বৰৰ যিটো পাৰ্থক্য সেই পাৰ্থক্যটো যদি 10 হয় তেন্তে সেই বিষয় দুটাৰ মাজৰ অনুপাত কিমান হ'ব? ইয়াত আমাৰ বিষয় কেইটা দিছে? দুটা। মুঠ নম্বৰ দিছে 170। যিহেতু দুটা বিষয় কৈছে আমি কি কৰিম, যেতিয়া 170 বা যি দিয়া থাকে 170টো আমি যিহেতু দুটা বিষয় আমি 2য়ে হৰণ কৰি ল'ম। এতিয়া কিমান পাম? 85 পাম, হয়, এইটো হৰণ কৰিলে আমি 85 পাম। ঠিক আছে, চ' আমাৰ মানটো আমি কিমান পালোঁ? 85। কিন্তু ইয়াত এটা কথা লক্ষ্য কৰিছেনে, ইয়াত আমাৰ কি কৈছে যে নম্বৰৰ যিটো পাৰ্থক্য সেই পাৰ্থক্যটো কিমান হ'ব? 10 হ'ব। গতিকে আমিতো 10টো উলিয়াব লাগিব কাৰণ দুটা বিষয় আছিল, গতিকে আমি কি কৰিম, প্ৰথম আমি 85 পৰা 5 এটা কমাই দিম। 5টা কমাই দিলে কিমান হ'ব? 80। আৰু এটা ফালে 5টো বহাই দিম। যিহেতু দুটা বিষয়, এফালে 5 কমাই দিম আৰু এফালে 5 বহাই দিম। এইফালে 5 কমাই দিওঁতে 80, এইফালে যে 5 বহাই দিলোঁ, গতিকে পাই গ'লোঁ 90। গতিকে ইহঁতৰ পাৰ্থক্যটো 10 হ'ল নে নাই? 90ৰ পৰা 80 গ'লে 10, সেইটোৱে আমাক সুধিছিল 10। এতিয়া কৈছে যে বিষয় দুটাৰ মাজৰ অনুপাতটো কিমান? এতিয়া অনুপাত কৰিলে কি কৰিম? এটা মান ওপৰত দিম, এটা মান তলত দিম। এতিয়া কি কাটা যায় চাওঁ, 0 0 কাটা গ'ল, হয়। এতিয়া ওপৰত কি থাকিল? 8 আৰু অনুপাত ইজটো গতিকে 9। ঠিক আছে।